অফ কৰা নহলে উঠি যাচোন উঠি যা মই ক'ত পৰি আছো ইমান টান টান যে ৱাই মই মাটিতে পৰি আছো দেখোন বিছনাৰ পৰা মোক ঠেলি পঠিয়ালা হবাই তুমি ও বিছনাৰ মানুহ দেখোন মাটিতে পৰি আছে তোমালোক শাহুৱে বোৱাৰীক মিলি কিন্তু মোক সঁচাকে বহুত অত্যাচাৰ কৰিছা আকৌ দেই নেপাই কিন্তু এনেকে ঘৰ যোৱাই মাতি আনি এনেকে অপমান কৰিবলৈ তুমি বৰ কথা কোৱাহে যোৱাচোন যোৱা চাহ একাপ বনোৱাগে কালি ৰাতি 2টামান বাজিলে গম পোৱা নে টিভিটো অফ কৰোতে টিভি চাই চাই মানে কেতিয়ানো 2টা বাজিলে গমেই নাপালো এতিয়া মাথাটো ইমান টিং টিঙাইছে ৰাতিপুৱাই সেই এলাৰ্মডাল বাজিছে একেবাৰে মাথাটো কামুৰণি একেবাৰে থাকিব পৰা নাই আৰু মোৰ কামুৰণি হ'ল ৰাতি 2টা বজালৈকে যে একদম ফুল ভলিউমত যে টিভিটো লগাইছা মই যে শুব পৰা নাই টিভিটো বন্ধ কৰা বুলি ক'লে একেবাৰে তোমাৰ একেবাৰে গেগনিটো কি চাবা মোৰ হপাই মোৰ নাকামুৰে তোমাৰহে মোৰ কামুৰে এনেকুৱা অশান্তি অলপ দিন পিছত পেপাৰত উঠিব লাগিব বোলে ঘৰ যোৱাই শাহু আৰু পত্নীৰ অত্যাচাৰ সহিব নোৱাৰি বোলে ঘৰৰ পৰা গৈ বোলে একেবাৰে পৰ্বত হিমালয় পালেগৈ জোৱাই অ জোৱাই উঠিলানে চাহ একাপ দিয়া আকৌ গৈছো মা এই শাহু মাজনীৰ পৰাই মানে এইজনী জীয়েকজনী একেবাৰে ধ্বংস আৰু মানে এই মানুহটোক একেবাৰে একদম চাকৰৰ তুল্য কৰে আৰু ঘৰ যোৱাই যে কেতিয়াও জীৱনত খাটিব নালাগে দেই মোৰ ল'ৰা ছোৱালীকেইটাক একেবাৰে মানে শিকাই দিব লাগিব এই ঘৰ যোৱাই হৈ এতিয়া একেবাৰে মোৰ মানে নৰক যন্ত্ৰণা ভুগিব লগা হৈছে একেবাৰে মানে কি অত্যাচাৰ কৰে হো আপোনালোকে কওকচোন বাৰু ৰাতিপুৱা সোনকালে শুই উঠি এই মানুহজনীয়ে মতাটোক চাহ দিয়ে নে মতাটোৱে মানুহজনীক চাহ দিব লাগে বাৰু কওকচোন ভাল আৰু মোৰ পাকঘৰত ইমান দম কাঁহী বাতি কালি ৰাতি মই সোনকালে শুই থাকিলোগে এই জোৱাইটোৱে মানে এইবোৰ নুধুলেও নেমেলিলেও একেবাৰে দৰ্জা চৰ্জা মিটচেপৰ দৰ্জা খোলা একেবাৰে এই জোৱাইটো মানে কোচ কামৰ মানুহ নহয় আৰু থনিয়ে কলো বোলো চাহ একাপ দিয়াচোন দিয়া এতিয়ালৈকে মানুহটো একেবাৰে খবৰ খাতি নাই কিনো কৰি থাকে জানো ছোৱালী নিচিনাকে হাজি কাচি আহিহে বনাবহিনি উঠিলো দেই জোৱাই ৰাতিপুৱা উঠিয়ে বাহি কাঁহী বাতিবোৰ দেখি মানে একেবাৰে মূৰটো ঘূৰাই গৈছে মোৰ কালি ৰাতি মই সোনকালে শুলো বুলিয়ে তুমি বাৰু কাঁহী বাতিকেইটা ধুই থব নাপায় নে বাৰু এই ইমান লেতেৰা পেতেৰাকে খালে হ'বনে মই বুঢ়ী হৈছো দেখিছাই কাম বন কৰিব নোৱাৰো বুলিহে আগতে মই এতিয়া 4টা ভালৰ খেতি কৰি অহা মানুহ আকৌ দেই এনেকুৱা কাম নচলিব মোৰ আগত এইবোৰ নুমলি কাম গম পায়নে কালি মই সোনকালে ভাত খাই পিনি শুই থাকিলো নহয় আপোনাৰ পিছতে মই শুলোৱে নুমলিক বোলো মাতিছো আহা একেলগে ভাতটো খাই লওঁ ল'ৰাটোৱে মই খালো তাৰপিছত তাই একেবাৰে চিনেমা চাবলৈ লাগিলে নহয় কিবা ভূতৰ চিনেমা হৰৰ মুভি নে কি সেইবোৰ চাবলৈ লাগিলে মই মাতি আছো মোৰ কথা গুৰুত্বই নিদিলে তাৰপিছত একেবাৰে লাষ্টত তাই ভাত খাইছিলে তাৰপিছত কাঁহী বাতিবোৰ নুধুলে এনেকে থৈ দিলে মই কৈছিলো বোলো কাঁহী বাতিবোৰ ভালকে ধুই মেলি থৈ আহিবা আকৌ দেই তাই নকৰিলে আকৌ মই পিছত নাহিলোৱে পাকঘৰলে একেবাৰে খবৰদাৰ কৈছো কিন্তু মোৰ ছোৱালীজনীৰ গাত তুমি দুখ দি থাকা সদায় চব কথা নিজে ভুল কৰিবা তাৰপিছত তাইক দুখ দি থাকা আকৌ মই ভাল দেখা নাই আকৌ কৈ দিছো একেবাৰে খংটো উঠাই নলবা মোৰ আপোনাৰ কিন্তু অলপ বেছি আপুনি অকল মোকে দুখ দি থাকে চব কথাতে মোকে আঙুলিয়াই থাকে টিভি চিৰিয়েল চাই একেবাৰে শাহু বোৱাৰী কাজিয়া আপোনালোকৰ ঘৰতো এতিয়া বোৱাৰী নাই সেইকাৰণে আৰু শাহু আৰু জোৱাইৰ মাজত একেবাৰে কাজিয়াখন লাগি লয় মোক কথা শুনাবলৈ নেৰে একেবাৰে আপুনি ঘৰ জোৱাই সঁচাকে হ'বই নাপায় মোৰ মানে জীৱনৰ আটাইতকৈ ডাঙৰ ভুল এইটো দেই দিনক দিনে শাহুৰক নমনা হৈ গৈছে যে তুমি এইখন ঘৰ মোৰ আকৌ দেই মোৰ ঘৰতে মোৰ পইচাৰে খাই থাকি ইমান দম দেখালে ভাল নহয় ইমান বাহাদুৰি ভাল নহয় মোৰ ছোৱালীজনীকেইটা সেই ভঙা চিঙা ঘৰটোত এতিয়া মই মৰিবলৈ যাবলৈ দিব নোৱাৰো নহয় সেইকাৰণে ঘৰতে থাক বোলো ইয়াতে খাবি মোৰ পইচা বাপেকৰ পইচাই খাবি এতিয়া মোৰ মূৰৰ ওপৰত উঠি নাছিলে নহ'ব মই ভাল পোৱা নাই ল'ৰাটোৰ মুখলৈ চাইহে একেবাৰে ঘৰ যোৱাই খাটি আছো কোনোবা দিনাখন খং উঠিব একেবাৰে ঘৰ চৰ এইবোৰ ল'ৰা ছোৱালী নামানি মোলাই গুচি যামগে আকৌ এতিয়া মই কাম কৰি এতিয়া চাহকে দিম নে মেম চাহাব কিজনীক নে বাচন বৰ্তন সোপাকে ধুম বাৰু হেল্ল' এভৰিৱান মই হৈছো ঘৰ যোৱাই আৰু দেখিছে মোৰ অত্যাচাৰী পত্নী আৰু শাহুৰে মিলি মোক কাম বন কৰাই অৱস্থা নাইকিয়া কৰি দিছে আৰু মোৰ জীৱনৰ কাহিনী যদি চাব বিচাৰে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক আৰু লাইক কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু কেনেকুৱা
কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে ক'ব আৰু মোৰ জীৱনটো শেষ হৈ গৈছে আৰু ঘৰ জোৱাই বনি বনি শুনিলে আমাৰ জোৱাইটোৰ কথা এই ঘৰ জোৱাই থাকিবলৈ পাই বৰ তেল হৈছে একেবাৰে কাম বন নকৰি ঘৰতে বহি বহি শুই বহি খাই খাই এই ঘৰৰ কামকেইটা কৰিবলৈও একেবাৰে টান খুব তেল হৈছে সেইকাৰণে একেবাৰে অশান্তি পাইছে হেনো দিব লাগিব এহেকাৰ ৰ'ব ঘৰ জোৱাই একদম মছলা বাহিৰ কৰিব লাগিব ছাবস্ক্ৰাইব